হেল্ল', লাহে লাহে ৰজনীগন্ধা শ্বুটিং শেষ হ'বলৈ গৈ আছে আৰু বহুত বেয়াও লাগিছে ভালো লাগিছে কাৰণ আজি ইমান মাহে একেলগে অলমষ্ট এটা বছৰ হৈ গৈছে একেলগে ইমান কষ্ট কৰিছোঁ হেডেক লৈছোঁ অলপ প্ৰেছাৰটো কমিব এতিয়া আৰু একেলগে তাৰ লগতে বেয়াও লাগিছে বহুত বেয়া লাগিছে কাৰণ আৰু বেছি দিন নাই শেষ পৰ্যায় আহি পৰিছে শ্বুটিং শেষ হ'বই চ' মই আজি আহিছোঁ নৱগ্ৰহত মোৰ এটা বিশেষ চিন আছে মই এতিয়াই চিনটো মই আপোনালোকক চিক্ৰেটলি ৰাখিব বিচাৰিছোঁ কৈ দিব বিচৰা নাই বহুত বেছি মানে এক্সাইটিং হ'ব চিনকেইটা আপোনালোকে দেখিবলৈ পাব অলপ টাইম লাগিব সেইকাৰণে আজি আহিছোঁ চাওক না নৱগ্ৰহৰ এটি ঘৰ বহুত ধুনীয়া ঘৰ দেখিছে মানুহৰ ঘৰে ইমান ধুনীয়া পাৰ্কত যোৱাৰো দৰকাৰ নাই ফটোশ্বুট কৰিবলৈ ইমান ঠাই আছে মোৰ যদি এনেকুৱা হ'লহেঁতেন ঘৰ মানে ঘৰৰ মানে আশপাশখিনি ইমান ভাল লাগিছে চাওক না ইয়াতে ফিল্ম ৱেব ছিৰিজ গান ফটোশ্বুট চব কৰিব পাৰিব ঘৰটো মানে ইমান ধুনীয়াকৈ বনাইছে আৰু একদম ভুলভুলैया ঘৰটো এবাৰতে ধৰিবই নোৱাৰি ভিতৰত মানে বহুত বেলেগ সেই ওপৰৰ পৰা গোটেই গুৱাহাটী দেখি মই পিছত আপোনালোকক দেখুৱাম অন্তিম পৰ্যায় আহি পৰিছে কেনেকুৱা নতুন নতুন মানুহ লগ পাইছোঁ চবৰে মানে কাম কৰাৰ ভাল হৈছে সেইকাৰণে চিৰিয়েলখন ভাল হৈছে আপোনালোকে মৰম এতিয়া মেকআপ চেকআপ লৈ ৰেডি শ্বট দিবলৈ कैसा लग रहा है आपको अच्छा लग रहा पिंटू दा अलरेडी बहुत काम কৰিছে ৰাজবাৰীখনতে তেৱে পাৰ্মানেন্ট মেকআপ আৰ্টিষ্ট আছিলে শেষ হ'ল ন ৰাজবাৰী তেওঁক আগতেও লগ পাইছোঁ এতিয়া ৰজনীগন্ধাত লাষ্ট কেইদিনমানৰ তেওঁক পালোঁ আৰু বিৰাট ভাল পিন্টু দা ধুনীয়া মেকআপ কৰে আৰু অলপ বাকী আছে লাইচেছটো লগোৱাৰ পিছত কি ঠাণ্ডা 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 বেলগছডাল 12 মাহে এনেকৈ লাগি থাকে দেখিছে
লাষ্ট ডেজ এইখন ঘৰত আমাৰ লাষ্ট শ্বুটিং ইমোশনাল जीना इसी का नाम है Alba. ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা আৰু চাই থাকিব ৰজনীগন্ধা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8 বজাত ৰং চেনেলত সকলো অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমাৰ চিৰিয়েলখন সমাপ্ত হ'বলৈ গৈ আছে গতিকে আপোনালোকে আদৰি ল'ব আৰু মৰম দিব আৰু চাব কিন্তু চিৰিয়েলখন ঠিক আছে বৰ কষ্টৰে শ্বুটিং কৰিছোঁ সেই কষ্টখিনি যাতে সাৰ্থক হয় ধন্যবাদ